Hello friends, welcome to my channel. আৰু কেইদিনমানৰ পৰা য'তে যাওঁ ততে নতুন আপডেট মই পাই আছোঁ যেনেকুৱা জিঅ'য়ে লৈ আহিছে নতুন আপডেট আৰু ইয়াৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ যিটো ৱেবছাইট সেইটোৱে নতুন আপডেট লৈ আহিছে এনেকুৱা হৈ আছে যে এতিয়া আপডেট আৰু নতুন সিহঁতৰ নিয়ম তো এনেকুৱাকৈ পৰিবহণ বিভাগে সিহঁতৰ ৰুলছসমূহ চেঞ্জ কৰিছে সিহঁতে নতুন নিয়ম যিসকলে নতুনকৈ ড্ৰাইভিং লাইচেন্স বনাব খুজি আছে সিহঁতৰ বাবে ভাল খবৰ কাৰণ পৰিবহণ বিভাগে সিহঁতৰ ৰুলছসমূহ চেঞ্জ কৰিছে আৰু এতিয়া বহুত সহজ কৰি পেলাইছে তো ইয়াক তিনি ধৰণৰ চেঞ্জ কৰিছে এটা হ'ল স্লট বুকিং আগতে যেনেকৈ আমাক স্লট বুকিং কৰিব লাগিছিল বহুত প্ৰব্লেম হৈছিল এইটো সলভ কৰি দিছে এতিয়া কি কৰিছে যে যিমান এপ্লিকেশ্যন কৰিব তাৰ সিৰিয়েল অনুযায়ী আপোনাক স্লট বুকিঙৰ এক্সামৰ ডেট দিব আৰু দ্বিতীয়টো হৈছে যে আগতে আমি 8 পাছ নোহোৱাকৈ আমি ড্ৰাইভিং লাইচেন্স পোৱা নাছিলোঁ বা এপ্লাই কৰিব পৰা নাছিলোঁ আৰু এইটো নতুনকৈ নিয়ম লাগু হৈছে এতিয়া অশিক্ষিত লোকেও ড্ৰাইভিং লাইচেন্স বনাব পাৰিব আৰু তৃতীয়টো হৈছে যে আগতে 18 বছৰৰ তলত ড্ৰাইভিং লাইচেন্স দিয়া নহৈছিল আৰু এতিয়া 16 পৰা 17 বছৰ বয়সলৈকে যিবিলাক এপ্লাই কৰিব সিহঁতকো ড্ৰাইভিং লাইচেন্স দিব তো কেইদিনমানৰ পৰা এটা নিউজ ভাইৰেল হৈছে যে আপুনি ঘৰতে বহি 200 টকাত আপুনি ড্ৰাইভিং লাইচেন্স পাব কিন্তু এইটো সঠিক নহয় এইটো ঠিক নহয় কাৰণ বহুত ইয়াত কাম কৰিব লগা থাকে যেনেকুৱা পুলিচ ভেৰিফিকেশ্যন কৰিব লাগে এছপিবিছত কাম থাকে আৰু বহুত কিবাকিবি থাকে আৰু অনলাইন যেতিয়া আপুনি ডিএল এপ্লাই কৰিব লাৰ্ণাৰত আপুনি 200 টকাত পাই যাব কিন্তু যেতিয়া আপুনি ডিএল এপ্লাই কৰিব তেতিয়া আপোনাক 1000 টকা লাগিব এই নিউজটো মই নাজানো কিয় এনেকুৱা বনাইছে কিন্তু এইটো কিমান দূৰ সত্য নাজানো কিন্তু মই জনামতে এইটো আচলতে আপুনি প্ৰথমতে নিউজটো চাই লওক মই আপোনাক নিউজটো দেখাই আছোঁ নমস্কাৰ মই কিৰণ কুমাৰ গগৈ এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছো এটা ভাল খবৰ ড্ৰাইভিং লাইসেন্সৰ বাবে দ্বিতীয় অফিসত আপুনি এতিয়াৰ পৰা হাৰি পাতিব নালাগে ঘৰতে বহি আপোনাৰ হাতত থকা মোবাইলৰ জৰিয়তে মাত্ৰ 200 টকাতে এতিয়া আপুনি পাব পাৰিব ড্ৰাইভিং লাইসেন্স আৰু আপোনালোকৰ হয়তো তিক্ত অভিজ্ঞতা আছে যেতিয়া আপোনালোকে লাইসেন্স এখন পাবৰ বাবে দ্বিতীয় অফিসলৈ যায় বিখন ভিৰ হয় তাতে বিভিন্ন ধৰণৰ ব্যক্তি থাকে যিসকল ব্যক্তিক দালাল বুলি কোৱা হয় আৰু তেওঁলোকৰ বাবে আপোনালোকৰ কেতিয়াবা খাম আপোনালোকৰ মাটিত পৰে কিন্তু এতিয়াৰ পৰা আপোনাৰ তেনেকুৱা ধৰণৰ অৱস্থা নহয় এই নিউজটো মই নাজানো কিয় এনেকুৱা বনাইছে তো আজিৰ ইনফৰমেশ্যন এইখিনিলৈকে আছিল যদি ভাল লাগে তেনেহ'লে ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক